এইটো ৰাসৰ মূৰ্তিৰ বেকগ্ৰাউণ্ডৰ কালাৰ দি থকা হৈছে। ইয়াত মানে অলপ ডিষ্টেম্পাৰ প্ৰয়োগ কৰা হৈছে কাপোৰত। এইটো হৈছে আমাৰ বাঘমাৰা ৰাস মহোৎসৱৰ মোৰ সভাপতি। এনেকৈ আমি কামবিলাক কৰি গৈ আছোঁ। এইবাৰ কি সংখ্যক? চকু দিয়া নাই, চকু অলপ দেৰিকে দিব। বাগা দিছা দে, আমি ভাত খাইছো ৰ যাম দে লাংমান দে দিব। আৰু শেষত মই আপোনালোকক বাঘমাৰা ৰাস মহোৎসৱৰ এইবেলি 2023 মুখ্য মণ্ডপটো দেখুৱাইছোঁ। এই মঞ্চ